নমস্কাৰ মই পিংকু আৰু আপোনালোকে চাই আছে মোৰ চেনেল হেল্পফুল আসাম আৰু আজি মই ক'বলৈ গৈ আছো এটা ইন্টাৰেষ্টিং এপৰ কথা যিটো এপত আপোনালোকে সকলো ধৰণৰ কাম কৰিব পাৰিব আৰু লগতে যোনবোৰ কাম কম্পিউটাৰত বা ল্যাপটপত কৰিব পাৰি এডিটিংত সেইবোৰ কাম আপোনালোকে এই এপটোতেই বহুত কৰিব পাৰিব এই এপটোত বহুত ধৰণৰ ফেচিলিটি আছে আপোনালোকে যেতিয়া ইউজ কৰিব তেতিয়া ভালদৰে বুজি পাব এতিয়া মই জাস্ট আপোনালোকক দেখুৱাবলৈ বিচাৰিছো এপটো কি আৰু এপটো বহুত ভাল এপ ময়ো ইউজ কৰোঁ আৰু আপোনালোকে ইউজ কৰিব পাৰে অৱশ্যে মই ইমান ডাঙৰ ইউটিউবাৰ নহয় যে আপোনালোকক ইমান মানে এপৰ কথা কম যে কিবা কম কিন্তু জাস্ট মই কৈছো যে আপোনালোকে সকলো ধৰণৰ কামত আপোনালোকে ইউটিউব বুলি নহয় আপোনালোকে বহুতো কামত ব্যৱহাৰ কৰিব যেনে আপোনালোকে কাক বাৰ্থডে উইশ কৰিম বুলি ভাবিছে কাবাক কাৰণে ডেলিগেটেড সং আপোনালোকে ইউজ কৰি কিবা ভিডিও বনাম বুলি ভাবিছে তেনেকুৱা ধৰণৰ সকলো আপোনালোকে কৰিব পাৰিব সেই এপটোতে গতিকে সেই এপটো বহুত ভাল আৰু মই পাৰ্সোনালি ইউজ কৰিছো গতিকে হেতু কাৰণে মই ভাবিলো আপোনালোককো কওঁ হেতু কাৰণে মই এই ভিডিওটো বনাইছো গতিকে চাই থাকক মই আপোনালোকক এপটো দেখুৱাম এপটো হৈছে ব্লগিট আপোনালোকে প্লে ষ্টৰতে এপটো পাব গতিকে বহুত ভাল এপ হেতু কাৰণে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলো অলৰেডি মই বহুত ধৰণৰ ভিডিও এপটোতে বনাইছো গতিকে হেতু কাৰণে আপোনালোকক মই দেখুৱাবলৈ বিচাৰিলো এতিয়া মই আপোনালোকক কপি ফটো এনে দেখুৱাম আৰু আপোনালোকক কেনেকুৱা ধৰণৰ এডিটিং হয় তো এতিয়া মই এডিটিংৰ আপোনালোকক ইন্টাৰফেসটো দেখুৱাবলৈ চেষ্টা কৰিছো তলত এয়া ফাৰ্স্ট দেখিছে আপোনালোকে টেক্সট আছে তাৰ সাইডত স্টিকাৰ তাৰছত অডিও আপোনালোকে অডিও ভৰাব পাৰিব টেক্সট আপোনালোকে এনেকুৱা ধৰণৰ ষ্টাইলত টেক্সট আপোনালোকে ভৰাব পাৰিব তাৰ পাছত ষ্টিকাৰো বহুত ধৰণৰ আছে আপোনালোকে ডাউনলোডো কৰিব পাৰিব ষ্টিকাৰ আৰু বহুত ধৰণৰ ষ্টিকাৰ আছে অডিও আপোনালোকে অডিও ডাউনলোড কৰি অডিও ভৰাব পাৰিব লগতে ইয়াতো কিছুমান অডিও আছে গতিকে হেবোৰ আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব আৰু পিপ ইয়াত ফটো আপোনালোকে পিপ কৰিব পাৰিব লগতে ট্ৰানজিশনটো মই দেখুৱাইছো আপোনালোকক এনেকুৱা ধৰণৰ ট্ৰানজিশন আপোনালোকে পাব বহুত ধৰণৰ আছে ট্ৰানজিশন যি নেকি হেবোৰ আপোনালোকে ল্যাপটপত ইউজ কৰিব পাৰে বা কিছুমান ৱাটাৰমাৰ্ক থকা এপত ব্যৱহাৰ কৰিব পাৰে হেবোৰ ইয়াতে ইউজ কৰিব পাৰিব আপোনালোকে গতিকে বহুত ভাল আৰু ৰিভাৰ্স কৰিব পাৰিব আপোনালোকে যদি কিবা মিউজিক ভৰাই মিউজিকবোৰ আপোনালোকে উল্টাকে আকৌ তাক প্লে কৰিব পাৰিব তেনেকুৱা ধৰণৰ আৰু মিউজিকবোৰ আপোনালোকে ফাষ্ট কৰিব পাৰিব লগতে ফিল্টাৰ আপোনালোকে ফটোবোৰৰ ফিল্ট্ৰেচন কৰিব পাৰিব আৰু লগতে এডজাষ্টমেন্টটো কৰিব পাৰিব কৰবাত যদি কালাৰ বেছি আছে তাত কমাব পাৰিব যদি কম আছে তাত বেছি কৰিব পাৰিব গতিকে এনেকুৱা ধৰণৰ বহুতো ফেচিলিটি এই এপটোতে আছে আৰু মই অলৰেডি এটা ভিডিও বনাইছো সৰুকে গতিকে আপোনালোকে সেই ভিডিওটোত চাওক কেনেকুৱা ধৰণৰ ভিডিও হয় এডিটিং হয় গতিকে বহুত ভাল এপ আৰু হেতু কাৰণে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিলো আৰু এপটোত কোনো ধৰণৰ ৱাটাৰমাৰ্ক নাথাকে গতিকে বহুত ভাল এপ গতিকে ভিডিওত ক'বলগীয়া ইমানখিনি আছিল যদি ভিডিওটি ভাল পালে প্লিজ কৈছো চেনেলটি সাবস্ক্ৰাইব কৰিব আৰু লগতে ঘণ্টা বটামটি দবাই দিব যাতে মই দিয়া ভিডিওবোৰ আপোনালোকে প্ৰথমেই চাব পাৰে গতিকে ভিডিওত ক'বলগীয়া ইমানখিনি আছিল আৰু মই বহুত ধৰণৰ টিপছ এণ্ড ট্ৰিক্স ভিডিও দিও আৰু আনবক্সিং ভিডিও দিও গতিকে যদি ভাল পায় ভিডিওবোৰ প্লিজ কৈছো চেনেলটি সাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে শেয়াৰ কৰিব